কেঁচুখান্দুতে ওলাব নেকি সাপ 9 দিন ধৰি দিল্লীত অভিযান অসম আৰক্ষীৰ SITৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈৰ পাকিস্তানৰ আলী তকিৰ শেখৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত ব্যাপক চৰ্চাৰ মাজতেই দিল্লীত উপস্থিত হৈছিল অসম চৰকাৰে গঠন কৰি দিয়া অসম আৰক্ষীৰ SITয়ে 4জনীয়া অভিযানকাৰী দলে ইতিমধ্যে দিল্লীৰ কেইবা ঠাইতো তথ্য সংগ্ৰহ কৰিছে সাংসদ পত্ৰীৰ পাকিস্তানৰ সৈতে সম্পৰ্কক লৈ এই অভিযান 9 দিন পূৰ্বে আৰম্ভ হৈছিল ৰাজধানী নতুন দিল্লীত আৰু এই সময়ছোৱাত ব্ৰিটিছ দূতাবাসৰ 2 কৰ্মচাৰীক জেৰা চলাইছে SITয়ে কিন্তু ব্ৰিটিছ দূতাবাসৰ 2 কৰ্মচাৰীৰ সৈতে কি সম্পৰ্ক এই গোচৰৰ মূলত দূতাবাসৰ কৰ্মচাৰী নুপুৰ বৰুৱাক জেৰা চলাইছে তদন্তকাৰী দলে নুপুৰ বৰুৱাৰ স্বেচ্ছাসেৱী সংগঠনে মাতিছিল পাকিস্তানী নাগৰিক আলী তকিৰ শেখক আৰু এই আলী তকিৰ শেখেই জলবায়ু পৰিৱৰ্তনৰ উপদেষ্টাৰ ৰূপত পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ হৈ কাম কৰাৰ অভিযোগ আছে যাৰ বাবে আলী তকিৰ শেখক দিল্লীলৈ আমন্ত্ৰণ জনোৱা নুপুৰ বৰুৱাক জেৰা চলাইছে অসম আৰক্ষীৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে দূতাবাসৰ আন এজন বিষয়া অনিৰ্বাণ গাংগুলীকো জেৰা চলাইছে SITয়ে কিন্তু প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰীয়ে কোৱা JNUৰ অধ্যাপক আচলতে ক'ত মুখ্যমন্ত্ৰীৰ ইংগিত আছিল JNUৰ এজন অধ্যাপকৰ প্ৰতি কি কৈছিল মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে SITয়ে গোটেই যিজন পাকিস্তানী নাগৰিক তেখেতৰ সংক্ৰান্তত তকিৰ শেখ খুব সম্ভৱ নামটো তেখেতৰ সংক্ৰান্তত গোচৰ এটা ৰুজু কৰিছে আৰু প্ৰাৰম্ভিকভাৱে বহুখিনি তথ্য লাভ কৰিছে তকিৰ শেখ যেতিয়া ভাৰতলৈ আহিছিলে তেতিয়া তেওঁ লগত পাকিস্তানৰ বহুত ব্যক্তিক লগত লৈ আহিছিলে পাকিস্তানৰ এটৰ্নি জেনেৰেলৰ দৰে ব্যক্তিও ভাৰতলৈ আহিছিল আৰু লোকচক্ষুৰ আঁতৰত থাকি সৰু সৰু হোটেলবিলাকত তেওঁলোক থাকিছিলে আৰু এই গোটেই আগমনটো 2018 চনলৈকে চলি আছিল SITয়ে তদন্ত কৰি আছে কিন্তু এটা পৰ্যায়লৈকে আমি তদন্ত কৰিব পাৰিম হয়তো ইন্টাৰপল আদিৰো সহায় ল'ব লাগিব এটা পৰ্যায়ত JNUৰ অধ্যাপকৰ সৈতে কি সম্পৰ্ক আলী শেখৰ মূলত নুপুৰ বৰুৱাৰ স্বামী হৈছে JNUৰ অধ্যাপকজন আৰু যাৰ বাবে JNUৰ অধ্যাপকগৰাকীৰ নামো এই গোচৰটো সংক্ৰান্তত চৰ্চালৈ আহিছে লক্ষণীয় কথা এয়াই যে ইতিমধ্যে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ পাকিস্তান ভ্ৰমণ আৰু আলী তকিৰ শেখৰ সৈতে কি সম্পৰ্ক সেইলৈ তথ্য সংগ্ৰহত ব্যস্ত আছে অসম আৰক্ষীৰ SITৰ দলটো